Hey guys, welcome back to my YouTube channel. মোৰ এই চেনেলটোত ভ্লগৰ বাহিৰেও বেলেগ কিছুমানো ভিডিঅ' দিম যিবিলাক ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰয়োজনীয় বুলি ভাবো সেইবিলাক ভিডিঅ' দিম গতিকে আজি লৈ আহিছো এটা অন্য ভিডিঅ' ভ্লগৰ পৰা সম্পূৰ্ণ পৃথক সেইটো হৈছে কাৰেন্ট উৎপন্ন কৰে কেনেকৈ আজিৰ দিনত এনেকুৱা এটা সাগে ঘৰ নাই য'ত কাৰেন্ট ব্যৱহাৰ নহয় আৰু এই কাৰেন্ট নহলে গোটেই পৃথিৱীখন মানে কামে নাইকিয়া হ'ব সব কাম কাৰেন্টৰ দ্বাৰাহে চলি আছে গতিকে এই কাৰেন্টৰ বিষয় বা কাৰেন্ট উৎপন্ন কৰে কেনেকৈ ইয়াৰ বিষয় আপোনালোকে জনাটো কিছু পৰিমাণে হলেও দৰকাৰ সেইবাবে আজি এই ভিডিঅ'টো লৈ আহিলো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেনেহলে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো চাওক কাৰেন্ট উৎপন্ন কৰিবলৈ কিছুমান বিশেষ ঠাই লাগে যতে ততে কাৰেন্ট উৎপন্ন কৰিব নোৱাৰি আৰু সেই বিশেষ ঠাইবিলাকত কিছুমান পাৱাৰ প্ল্যান্ট বহোৱা হয় আৰু এই পাৱাৰ প্ল্যান্ট বিলাক মানে এটা বহুত ডাঙৰ এৰিয়াত বহোৱা হয় তাতে কাৰেন্ট উৎপন্ন কৰিব পাৰি আৰু এই কাৰেন্ট বিভিন্ন পদ্ধতিৰ দ্বাৰা উৎপন্ন কৰিব পাৰি তাৰে ভিতৰত মই আজি 4টা পদ্ধতিৰ বিষয়ে আপোনালোকক মানে জনাম মানে বুজাব ট্ৰাই কৰিম আৰু আপোনালোকে এই পাৱাৰ প্ল্যান্টৰ কথা শুনি ভয় নাখাব বহুত সহজ হয় ইয়াৰ বস্তুটো মই যিমান পাৰো সিম্পল ভাষাত আপোনালোকক বুজাব ট্ৰাই কৰিম বহুতে পাৱাৰ প্ল্যান্টৰ কথা শুনিয়ে ভাবে এইটো ভিডিঅ' বহুত টেকনিক্যাল ভিডিঅ' একো বুজি বাজি নাপাম কিন্তু তেনেকুৱা একো নহয় গাইস একদম সহজ হয় কনসেপ্টটো গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক মই সম্পূৰ্ণকৈ বুজাব ট্ৰাই কৰিম আৰু ভিডিঅ'টো চোৱাৰ পিছত সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজাৰ পাছত আপোনালোকে মোক কমেন্ট কৰি জনাব আমাৰ অসম চৰকাৰে আমাক কাৰেন্টটো ফ্ৰীলি দিব পাৰে নে নোৱাৰে গতিকে এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ বা মোক জনাবলৈ আপোনালোকে গোটেই ভিডিঅ'টো চাওক কথাখিনি ধুনীয়াকৈ বুজি লওক যদি কিবা বুজি নাপায় তেনেহলে মোক কমেন্টত সোধক মই ধুনীয়াকৈ বুজাব আৰু ভালকৈ ট্ৰাই কৰিম মই যেহেতু আপোনালোকক কৈছোৱে যে কাৰেন্ট বিভিন্ন পদ্ধতিৰ দ্বাৰা উৎপন্ন কৰিব পাৰি আৰু মই আপোনালোকক 4টা পদ্ধতিৰ বিষয়ে কম প্ৰথম পদ্ধতিটো হৈছে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট 2 নম্বৰটো হৈছে ষ্টিম পাৱাৰ প্ল্যান্ট 3 নম্বৰটো হৈছে উইণ্ড পাৱাৰ প্ল্যান্ট আৰু 4 নম্বৰটো হৈছে সোলাৰ পাৱাৰ প্ল্যান্ট আপোনালোকে হয়তো এই 4টাৰ পৰা 3টা ভালকৈ চিনি পায় এক নম্বৰটো হৈছে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট মানে যেটো নদীৰ পৰা বা নদীৰ পানীৰ পৰা সুতৰ পৰা কাৰেন্টটো উৎপন্ন কৰা হয় তাৰ পিছত ষ্টিম পাৱাৰ প্ল্যান্ট এটো বিষয় হয়তো আপোনালোকে ভালকৈ শুনা নাই বাৰু একো নাই মই জনাম আপোনালোকক এতিয়া তাৰ পিছত হৈছে উইণ্ড পাৱাৰ প্ল্যান্ট যেটো বতাহৰ যেটো বায়ুকল থাকে কিতাপত পঢ়িবও পাইছে নিশ্চয় বায়ুকলৰ পৰা কাৰেন্ট উৎপন্ন কৰা হয় আৰু 4 নম্বৰটো হৈছে সোলাৰটো মানে সকলোৰে পৰিচিত সবে জানে সোলাৰ পেনেলৰ পৰা মানে সোলাৰ এনাৰ্জিৰ পৰা কাৰেন্ট উৎপন্ন কৰা এতিয়া মই এইকেইটা বিষয় অলপ বহলাই কম আপোনালোকক গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াৰ প্ৰথম পদ্ধতি যেটো মানে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট সেইটো একদম সিম্পল হয় এখন নদীৰ ওপৰত আৰু সেই নদীখন মানে এঢলীয়া জায়গাত হলে বেছি ভাল মানে পাহাৰীয়া জায়গাত হলে বেছি ভাল তেতিয়া পানীৰ জুটো বেছি পোৱা যায় সেই নদীখনৰ ওপৰত ইমূৰৰ পৰা সিমূৰলৈ এটা ডেম বনোৱা হয় আৰু এই ডেমটো বহুতো ওখ হয় আৰু এই ডেমটোৰ ঠিক মাজতেই পানী যাব পৰা এটা সৰু ৰাস্তা থাকে আৰু এই সৰু ৰাস্তাটো তেতিয়াহে খুলি দিয়া হয় যেতিয়া ডেমটোৰ ইফালে থকা পানীখিনি বহুতো বেছি হৈ যায় আৰু এই সৰু ৰাস্তাটো খুলি দিয়াৰ লগে লগে পানীখিনি বহুতো স্পিডত সেই সৰু ৰাস্তাটো দি পেলাই আহে আৰু এই সৰু ৰাস্তাটোতে এটা মানে মেকানিক্যাল ডিভাইস লগোৱা থাকে যাৰ নামটো হৈছে টাৰবাইন আৰু এই টাৰবাইনত কিছুমান ব্লেড থাকে ডাঙৰ ডাঙৰ আৰু এই পানীখিনি যিখিনি পানী স্পিডত আহি আছিল ডেমটোৰ সিফালৰ পৰা সেই পানীখিনি আহি পেলাই ডাইৰেক্ট ব্লেডত পৰেহি আৰু ব্লেডত যেতিয়া পৰে তেতিয়া টাৰবাইনটো গোটেই টাৰবাইনটো ঘূৰিবলৈ লয় আৰু এই টাৰবাইনটোৰ লগতে কানেক্ট থাকে এটা জেনাৰেটৰ আৰু তো আমি জানোৱে জেনাৰেটৰ যেতিয়া ঘূৰিব তেতিয়া কাৰেন্ট আমি পাওঁ আপোনালোকে নিশ্চয় দেখিছে বিয়াত বা কিছুমান ফাংচনত কাৰেন্ট গলে জেনাৰেটৰ ব্যৱহাৰ কৰা হয় আৰু এই জেনাৰেটৰটো ডিজেল দি পেলাই চলোৱা হয় তাত কিন্তু হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্টত জেনাৰেটৰটো চলোৱা হয় পানীৰ শক্তিখিনি দি মানে তাত ডিজেল দি পেলাই জেনাৰেটৰ চলোৱা হয় আৰু ইয়াত পানীৰ শক্তিখিনি ব্যৱহাৰ কৰি টাৰবাইনৰ মাধ্যমেৰে এই জেনাৰেটৰটো চলোৱা হয় তাত মানে এক কথাত ক'ব গ'লে পানী দি পেলাই পানী নহলে ইয়াত এই জেনাৰেটৰ নচলিব আৰু তাত ডিজেল নহলে জেনাৰেটৰ নচলিব আৰু এই হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্টটো আমাৰ কপিলি নদীৰ ওপৰতো বনোৱা হৈছে উমৰাংচু নামৰ জায়গাখিনিত আৰু এই উমৰাংচু জায়গাখিনি আছে ডিমা হাছাও ডিস্ট্ৰিক্টত আৰু এই মানে প্ৰজেক্টটোৰ নাম দিছে উমৰাংচু জলবিদ্যুৎ প্ৰকল্প যেটো প্ৰকল্প চোৱাচিতা কৰে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এটা সংস্থা নিপকোৰ দ্বাৰা গাইস এইটোৱে আছিল কাৰেন্ট উৎপন্ন কৰা প্ৰথম পদ্ধতি এতিয়া সেকেন্ড পদ্ধতিটো হৈছে ষ্টিম পাৱাৰ প্ল্যান্ট এইটো বিষয় হয়তো আপোনালোকে বেছিকৈ নাজানিব পাৰে কিন্তু কোনো কথা নাই মই আজি আপোনালোকক সিম্পল ভাষাত বুজাব ট্ৰাই কৰিম আৰু এই পদ্ধতিটোৱে হৈছে গোটেই পৃথিৱীৰ ভিতৰত এটা ডাঙৰ পদ্ধতি কাৰেন্ট উৎপন্ন কৰাৰ এই পদ্ধতিটোৰ মেইন কনসেপ্টটো হৈছে পানীক বইল কৰি ভাপলৈ কনভাৰ্ট কৰিব আৰু এই ভাপখিনি টাৰবাইনৰ ব্লেড বিলাকত পেলাই দিব ডাইৰেক্ট তেতিয়া টাৰবাইনটো ঘূৰিবলৈ ষ্টাৰ্ট হ'ব আৰু টাৰবাইনটো ঘূৰাৰ লগে লগে টাৰবাইনৰ সৈতে যেটো জেনাৰেটৰ কানেক্ট থাকে সেই জেনাৰেটৰটো ঘূৰিব আৰু জেনাৰেটৰ ঘূৰা মানে কাৰেন্ট পোৱা এই পদ্ধতিৰে কাৰেন্ট উৎপন্ন কৰিবলৈ প্ৰথমতে লাগিব কয়লা আৰু এই কয়লাটো বহুত বেছি পৰিমাণে লাগিব তাৰ পিছত লাগিব এটা বয়লাৰ য'ত পানীখিনি গৰম কৰিব পাৰি বয়লাৰটো ভিতৰতে পানীখিনি গৰম কৰি ভাপলৈ কনভাৰ্ট কৰি সেই ভাপটো নি পেলাই টাৰবাইনত পেলাই দিয়া হ'ব
আৰু টাৰবাইনৰ ব্লেড তেতিয়া ঘূৰিব, তেতিয়া আমি কাৰেণ্ট পামেই। আৰু ইয়াৰ পিছত যিখিনি ভাপ মানে যিখিনি ষ্টিমে টাৰবাইনৰ ব্লেডত খুন্দা মাৰিলে, সেই ষ্টিমখিনি খুন্দা মৰাৰ পিছত ষ্টিমখিনি যাব কণ্ডেনচাৰ নামৰ এটা ডিভাইচলৈ। আৰু সেই কণ্ডেনচাৰ নামৰ ডিভাইচটোৱে পানী মানে ভাপখিনিক ঠাণ্ডা কৰি আকৌ পানীলৈ কনভাৰ্ট কৰিব। তাৰপিছত আকৌ সেইখিনি পানী আকৌ বইলাৰৰ ভিতৰত পঠাব গৰম হ'বৰ কাৰণে, আকৌ গৰম হৈ ভাপ হ'ব, ভাপ হৈ টাৰবাইনত খুন্দা মাৰিব, খুন্দা মাৰি আকৌ কণ্ডেনচাৰ যাব। তেনেকৈ মানে প্ৰচেছটো চাইক্লিক প্ৰচেছ হৈ থাকিব। আমিতো জানোৱে যেতিয়া পানী বেছিকৈ গৰম কৰা হয় তেতিয়া ভাপলৈ ৰূপান্তৰিত হয়, আৰু সেই ভাপখিনি যেতিয়া ঠাণ্ডা কৰা হয় তেতিয়া আকৌ পানীৰ অৱস্থাটোলৈ ঘূৰি আহে। বাছ এইটো প্ৰচেছে ইয়াত কৰা হয়, যাৰ বাবে পানী বাৰে বাৰে বইলাৰত ভৰাব লগা নহয়, অট'মেটিকলি চববিলাক কাম নিজে নিজে হৈ থাকে। গাইজ এইটোৱে আছিলে ছেকেণ্ড পদ্ধতি। এতিয়া আহিছোঁ থাৰ্ড আৰু ফ'ৰ্থ পদ্ধতিলৈ। থাৰ্ড আৰু ফ'ৰ্থটো অলপ থুলমূলকৈ ক'ম, নহ'লে ভিডিঅ'টো বেছি লম্বা হ'ব পাৰে, আৰু বেছি লম্বা ভিডিঅ' আপোনালোকে চাইটো বৰ পাব, গতিকে থুলমূলকৈ ক'ব চেষ্টা কৰিম। থাৰ্ড পদ্ধতিটো হৈছে উইণ্ড পাৱাৰ প্লেণ্ট মানে বায়ুকল। বায়ুকলটো আপোনালোকে চবেই দেখিছে, ফেনত যেনেকৈ 3খন ব্লেড থাকে ঠিক তেনেকৈ বায়ুকলতো 3খন ব্লেড থাকে, আৰু এই ব্লেড 3খন এডাল দীঘল পাইপত লগোৱা থাকে, আৰু সেই দীঘল পাইপডালতে আৰু কিছুমান পাৰ্টছ থাকে, সেই পাৰ্টছবিলাকে কাৰেণ্ট উৎপন্ন কৰাত সহায় কৰে। সেই পাৰ্টছবিলাক হৈছে 1 নম্বৰতে গিয়াৰ বক্স। সেই গিয়াৰ বক্সৰ মেইন কাম হৈছে যদি বতাহে ব্লেড 3খনক এপাক ঘূৰায়, তেনেহ'লে সেই গিয়াৰ বক্সটোৱে ভিতৰত থকা যিডাল পাইপত মানে গোটেইবিলাক পাৰ্টছ জড়িত হৈ আছে, ব্লেডসহ গিয়াৰ বক্স আৰু কিবাকিবি, সেই পাইপডালক 10 পাক ঘূৰাই দিয়ে। আৰু সেই গিয়াৰ বক্সৰ পিছতে লাগি থাকে এটা জেনেৰেটৰ, মানে যেতিয়া পাইপডাল ঘূৰিব তেতিয়া জেনেৰেটৰটো বহুত স্পীডত ঘূৰিব। ই যদি এপাক ঘূৰাই বতাহে, তেনেহ'লে গিয়াৰ বক্সে 10 পাক ঘূৰাই দিব সেই পাইপডালক। ঘূৰাই দিয়াৰ লগে লগে জেনেৰেটৰটো বহুত স্পীডত ঘূৰিলে, আৰু জেনেৰেটৰ ঘূৰা মানে কাৰেণ্ট পোৱাই, আৰু জেনেৰেটৰ যেতিয়া ঘূৰিব তাতে ওপৰতে কাৰেণ্ট উৎপন্ন হ'ব, আৰু সেই কাৰেণ্টটো ওপৰৰ পৰা ৱাৰৰ মাধ্যমেৰে তললৈ অনা হ'ব, আৰু তলৰ পৰা কিছুমান পাৱাৰ ষ্টেচনত নিয়া হ'ব, আৰু পাৱাৰ ষ্টেচনৰ পৰা ট্ৰান্সফৰ্মাৰ, আৰু ট্ৰান্সফৰ্মাৰৰ পৰা ঘৰে ঘৰে আমাৰ কাৰেণ্টটো আহি পায়হি। ইয়াৰ পাছৰ পদ্ধতিটো হৈছে ছ'লাৰ পাৱাৰ প্লেণ্ট। মানে টেকন'লজি ইমানেই আগবাঢ়ি গৈছে, এতিয়া সূৰ্য শক্তিখিনিকো মানে সূৰ্যৰ পোহৰখিনিকো মানে এনেই যাবলৈ নিদিয়ে, তাৰ পৰাও শক্তি আহৰণ কৰিবই। আৰু এই আহৰণ কৰা পদ্ধতিটোত কিছুমান PV চেল থাকে, মানে ছ'লাৰ পেনেলবিলাক যিবিলাক দেখিছে আপোনালোকে, সেই পেনেলবিলাকত কিছুমান PV চেল লগোৱা থাকে, আৰু এই PV চেলবিলাকেই সূৰ্যৰ ৰশ্মিটোক কাৰেণ্টলৈ কনভাৰ্ট কৰাত সহায় কৰে। তাৰপিছত বেটেৰীত ষ্ট'ৰ হ'ব, বেটেৰীত ষ্ট'ৰ হোৱাৰ পিছত ঘৰে ঘৰে লাইট ফেন ধুনীয়াকৈ চলাব পাৰি। যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে সেইসকলে বুজি পাইছে যে মই এই 4টা পদ্ধতিত পানী, বায়ু আৰু সূৰ্য পোহৰ এইকেইটা ইউটিলাইজ কৰি পেলাই শক্তি আহৰণ কৰা মানে ইলেক্ট্ৰিচিটি উৎপন্ন কৰাৰ কথা ক'লোঁ। যদিও এই পাৱাৰ প্লেণ্টবোৰ ছেটআপ কৰোঁতে চৰকাৰৰ এটা ওৱান টাইম খৰচা হৈছে, আৰু মেইনটেনেন্সৰ বাবে মাজে মাজে খৰচা হৈ থাকে, তথাপিও যিবিলাক মেইন বস্তু কাৰেণ্ট উৎপন্ন কৰিবলৈ, যেনে পানী বা কয়লা বা বতাহ বা সূৰ্যৰ পোহৰ, এইবিলাক হৈছে নেচাৰেল বস্তু, প্ৰাকৃতিক বস্তু। এইবিলাক নহ'লে কাৰেণ্ট উৎপন্ন কৰিব নোৱাৰি, আৰু এইবিলাকৰ পৰাই কাৰেণ্ট মষ্টলি উৎপন্ন কৰি আছে। গতিকে আপোনালোকে নিজে ভাবক কাৰেণ্টটো আমাক চৰকাৰে ফ্ৰীলি দিব পাৰে নে নোৱাৰে, বা যদি দিবও পাৰে কিমান ইউনিটলৈকে ফ্ৰীলি দিব পাৰে, আপোনালোকে কমেণ্ট কৰি মোক জনাব নাপাহৰিব। তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।